10,000 টকাৰ ভিতৰত বৰ্তমান মাৰ্কেটত মোবাইলৰ অভাৱ নাই। প্ৰতিটো সপ্তাহে নিউ স্মাৰ্টফোন লঞ্চ হৈ আছে। এই স্মাৰ্টফোন ল'বলৈ যাওঁতে কনফিউজন হোৱাটো স্বাভাৱিক। আজি মই এই ভিডিঅ'টোত ৰেংকিং ৱাইজ 5টা স্মাৰ্টফোন লিষ্ট কৰিছোঁ, য'ত ফাৰ্ষ্ট নম্বৰৰ স্মাৰ্টফোনটো মোৰ অপিনিয়ন মতে আপোনাৰ কাৰণে বেষ্ট হ'ব। এতিয়া আৰু টাইম ৱেষ্ট নকৰি বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ লিষ্টৰ 5th নম্বৰৰ স্মাৰ্টফোনটো হ'ল Realme C25। এই মোবাইলটো 16 এপ্ৰিল 2021ত লঞ্চ হৈছিল। হয়, এইটো এটা ব্ৰেণ্ড নিউ স্মাৰ্টফোন। ইয়াৰ স্পেচিফিকেশ্যনখিনি হ'ল যে RAM 4GB, 64GB ষ্ট'ৰেজ। এই মোবাইলটো 128GB ষ্ট'ৰেজৰ ভেৰিয়েণ্ট এটাও আছে। সেই বিষয়ে মই ভিডিঅ'টোত আগলৈ আপোনাক জনাম। প্ৰচেছৰটো হ'ল MediaTek Helio G70। ট্ৰিপল ৰেয়াৰ কেমেৰা ছেটআপ 13+2+2 মেগাপিক্সেলৰ। ফ্ৰণ্ট কেমেৰা 8 মেগাপিক্সেল। বেটাৰী 6000 mAh। বেটাৰী বেকআপ অবভিয়াছলি ভাল হ'ব। 6.5 ইঞ্চ HD প্লাছ ডিছপ্লে। ফুল HD নহয়, ভিডিঅ'টোত আগলৈ ফুল HD ডিছপ্লে থকা স্মাৰ্টফোনো মেনশ্যন কৰিম। ষ্টে টিউন। Realme C25ৰ 4GB 64GB ভেৰিয়েণ্টৰ প্ৰাইচ হৈছে 9,999 আৰু 4GB 128 ভেৰিয়েণ্টৰ প্ৰাইচ হৈছে 10,999, 1,000 টকাৰ পাৰ্থক্য। 4th ৰেংকত মই দুটা মোবাইলক ৰাখিছোঁ। দুইটাই এটা আনটোৰ পৰা কম নহয়, সেয়ে আপুনি ডিচাইড কৰক 4th নম্বৰত কোনটো স্মাৰ্টফোন থাকিব লাগে। ফাৰ্ষ্ট ইজ Samsung Galaxy M12। যদি আপুনি Samsung মোবাইল ল'ব বিচাৰিছে দেন M12ৰ ফালে যাব পাৰে। M12 লঞ্চ হৈছিল 17 মাৰ্চ 2021। স্পেক্সবোৰ হ'ল RAM 4GB 64GB ষ্ট'ৰেজ। M12ৰ 6GB RAM and 128GB ষ্ট'ৰেজ থকা ভেৰিয়েণ্ট এটাও এভেইলেবল আছে। প্ৰচেছৰ Exynos 8 Octa 850। কোৱাড ৰেয়াৰ কেমেৰা 48+2+2+2 মেগাপিক্সেলৰ। 8 মেগাপিক্সেলৰ ফ্ৰণ্ট কেমেৰা, 6000 mAhৰ বিগ বেটাৰী, 6.5 ইঞ্চেছ HD প্লাছ ডিছপ্লে। হয়, এইটো ফুল HD নহয়। এণ্ড ইয়াৰ প্ৰাইচ হ'ল 4GB RAM and 64GB ষ্ট'ৰেজ ভেৰিয়েণ্টৰ প্ৰাইচ হৈছে 10,999। স্পেচিয়েল অফাৰ বা এতিয়া ফ্লিপকাৰ্টৰ চেল আহি আছে, এইবোৰ এপ্লাই কৰাৰ পাছত ইজিলি 10,000ত পাই যাব। এতিয়া 4th ৰেংকৰ ছেকেণ্ড মোবাইলটো হ'ল Moto G10 Power। লঞ্চ ডেট 16 মাৰ্চ 2021। RAM 4GB প্ৰচেছৰ Qualcomm Snapdragon 460। কোৱাড ৰেয়াৰ কেমেৰা 48+8+2+2 মেগাপিক্সেল। ফ্ৰণ্ট কেমেৰা 8 মেগাপিক্সেল। বেটাৰী 6000 mAh, 6.5 ইঞ্চেছ HD প্লাছ ডিছপ্লে। আহক এতিয়া চাওঁ থাৰ্ড নম্বৰত কোনটো স্মাৰ্টফোন আছে। থাৰ্ড নম্বৰত আছে Realme Narzo 30F। লঞ্চ ডেট 21 ফেব্ৰুৱাৰী 2021। RAM 4GB, ষ্ট'ৰেজ 64GB, প্ৰচেছৰ MediaTek Helio G85। হয়, এই Narzo 20 প্ৰচেছৰ ভেৰি গুড। এই প্ৰচেছৰে আপোনাক ইজিলি স্মুথ গেমিং কৰাই দিব। বাট এই মোবাইলটোৰ এটা ড্ৰবেক হ'ল যে ইয়াৰ কেমেৰা ছেটআপ অনলি 13+2 মেগাপিক্সেলৰ দুটা কেমেৰা ছেটআপ দিয়া হৈছে। 10,000 টকাৰ ৰেঞ্জত অলমষ্ট চব স্মাৰ্টফোনেই আজিকালি এটলিষ্ট ট্ৰিপল কেমেৰা ছেটআপ প্ৰভাইড কৰিছে। আৰু ইয়াৰ বেটাৰী বেকআপ 6000 mAhৰ। ডিছপ্লে 6.5 ইঞ্চেছ HD প্লাছ ডিছপ্লে। Realme Narzo 30ৰ প্ৰাইচ হ'ল 9,999। নাও ছেকেণ্ড ৰেংক মতে আছে Micromax In1B। ফাৰ্ষ্ট অফ অল এইটো এটা ইণ্ডিয়ান ব্ৰেণ্ড হয়। দেন এই মোবাইলৰ OS ষ্টক এণ্ড্ৰইড। আজিকালি ষ্টক এণ্ড্ৰইড বহুত কম মোবাইলতহে দিয়া হয়। 16 মাৰ্চ 2021ত লঞ্চ হৈছিল। RAM 4GB, ষ্ট'ৰেজ 64GB, প্ৰচেছৰ MediaTek Helio G80, এগেইন গুড প্ৰচেছৰ। ট্ৰিপল ৰেয়াৰ কেমেৰা 48+2+2 মেগাপিক্সেলৰ। 8 মেগাপিক্সেলৰ ফ্ৰণ্ট কেমেৰা, 5000 mAhৰ বেটাৰী, 6.67 ইঞ্চেছ ফুল HD প্লাছ ডিছপ্লে। আমাৰ লিষ্টৰ Micromax In1B আৰু ফাৰ্ষ্ট পজিশ্যনত থকা স্মাৰ্টফোন দুইটাইহে ফুল HD প্লাছ ডিছপ্লে প্ৰভাইড কৰিছে। শেষত Micromax In1Bৰ প্ৰাইচ 9,999।
ভিডিঅ'টোত মেনশ্যন কৰা প্ৰত্যেকটো মোবাইলৰ লিংক ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দিয়া হৈছে। যদি আপুনি ল'ব বিচাৰে তেন্তে লিংকত ক্লিক কৰি চেক কৰিব পাৰে। শেষত ফাৰ্ষ্ট পজিশ্যনত আছে বেষ্ট স্মাৰ্টফোন পোকো M3। এই স্মাৰ্টফোনটো লঞ্চ হৈছিল 3 ফেব্ৰুৱাৰী 2021ত। 6GB ৰেম, 11,000 টকাত 6GB ৰেম পাই আছে। হয়, ইয়াৰ প্ৰাইচ 11,000 টকা, বাট ফ্লিপকাৰ্টৰ চিলভাৰ স্পেচিয়েল অফাৰত আপুনি 10,000 টকাত ল'ব পাৰিব। কোৱালকম স্নেপড্ৰেগন 662 প্ৰচেছৰ, ট্ৰিপল ৰেয়াৰ কেমেৰা ছেটআপ, 48+2+2 মেগাপিক্সেলৰ, 8 মেগাপিক্সেলৰ ফ্ৰণ্ট কেমেৰা, 6000 mAhৰ ডাঙৰ বেটাৰী, 6.53 ইঞ্চৰ ফুল HD প্লাছ ডিছপ্লে। পোকো M3 এটা অল ইন ওৱান পেক হয় আৰু যদি আপুনি এটা গেমিং ফোন ল'ব বিচাৰিছে আণ্ডাৰ 10,000 দেন এই মোবাইলটো আপোনাৰ কাৰণে বনিছে। ভিডিঅ'টোত দেখুওৱা লিষ্টটো মোৰ অপিনিয়ন মাথো। এয়া যদি আপোনাৰ মতে লিষ্টটো তল ওপৰ হ'লে হয় বা বেলেগ কিবা স্মাৰ্টফোন এড কৰিব লাগিছিল দেন আপুনি মোক কমেণ্ট কৰি জনাব পাৰে। যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়া ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।